এয়া হৈছে দৰঙৰ ধলপুৰৰ পিকনিকস্থলী আৰু আজি আমি আহিছোঁ ইয়াতে পিকনিক খাম বুলি। গতিকে একদম আৰম্ভণিৰ পৰা শেষলৈকে যিমানখিনি পাৰোঁ মই দেখুৱাইছোঁ, আপোনালোকে চাই যাব। আশা কৰিছোঁ নিশ্চয় ভাল পাব। আজি 25 ডিচেম্বৰ, শুভ বৰদিন, আৰু আজিৰ এই দিনটোতে দেখিবলৈ পোৱা গৈছে বহু মানুহৰ ইয়াত লোকাৰণ্য হৈ পৰিছে। কি কৈছা মামি? ব্ৰেকফাষ্ট নেকি? ব্ৰেকফাষ্ট এফালে চাৰে কি কৰিছে? খাবই আৰু ধলপুৰ শিৱধামৰ সন্মুখতে আছে এই ঠাইটুকুৰা। সন্মুখৰে বৈ গৈছে এটি নদী আৰু খুবেই ধুনীয়া পৰিৱেশ। আপোনালোকে আহিব পাৰে ইয়াত পিকনিক খাবলৈ। আমাৰ ধলপুৰৰ নদীটো, আকৌ এইফালে ধলপুৰৰ মন্দিৰটো আছে। এতিয়া আমি ব্ৰেকফাষ্ট কৰিম। পুৱাৰ ব্ৰেকফাষ্ট কি বহিছে? দালি নেকি? কমলা আছে, স্লাইচ আছে, কণী আছে আৰু কিবা কিবি ভাল বস্তু আছে। আপোনালোকে কিয় দেখুৱাম হয় নাই? কি বনাইছে এইটো? এইটো হৈছে চমচম ধনিয়া উইথ কমলা। চমচম ধনিয়া। এইফালে আমাৰ হৈ গ'ল কমলা ধুনীয়াকৈ। চৌদিশে গোটেই খুব ধুনীয়া পৰিৱেশ। এইফালে আলু কাটি আছে দেউতাই, এইফালে নহৰু, এইফালে লাগি গৈছে, হালধি দিছে, গোটেই বৰুৱা বহি আছে। কেনেকুৱা টেষ্টটো? একদম আচ্ছা। এইফালে বাইদেউ একদম চেলফি ষ্টিক লৈ আহিছে, একদম কথাই বেলেগ। মানে হাঁহৰ মাংস আৰু এইফালে দালি বনাই আছে নাৱত বহি। কমলা টেষ্ট, এইফালে আকৌ দালিত টেষ্ট কৰিব দিছে মোক। একদম মই নাৱত বহি আছোঁ নহয়, বেলেগ এটা মজা। মানে সুন্দৰ পৰিৱেশ, তামাম ধুনীয়া বুলি ক'লোঁ আৰু মই। গতিকে আপোনালোকো আহিব পাৰে। খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশেৰে বিৰাজমান এই ঠাইখিনি। আমি পিকনিক খাবলৈ আহিছোঁ, দৰঙৰ ধলপুৰত পিকনিক খাবলৈ আহিছোঁ। মই এনেকৈ যাম দেখোঁ। এই কলম বাছা কেনেকৈ ৰাস্তা আৱিষ্কাৰ কৰিছিল, এনেকৈতো কৈছিল না যাই যায়। এইখিনিত বহুত মানে শিল চিল, একদম হুল জুং এইবিলাক কটা চটা। সেইকাৰণে মই ওপৰৰ ফালে কেমেৰা কৰিব পৰা নাই। একদম তলত দিগি মানে মই চাই আহিছোঁ কাৰণে কেমেৰাটো তলৰ ফালে যাই আছে। বাকী এটা ভিউ দেখাম আপোনালোকক। এই চাওক, ধলপুৰ পাহাৰৰ পৰা সৌফালে এইটো ব্ৰহ্মপুত্ৰৰ চৰ পোৱা যায়। দৰং জিলাত এনেকেই আৰু খালা খুচুৰীয়াকৈ ব্ৰহ্মপুত্ৰটো আছে আৰু বহুত ভালকৈ নাই বাৰু। এয়া শিল পৰি গ'লে মই চেছ। হাঁহটো একে পুৰা গাহৰি মাংস নিচিনা উতলি আছে। দেখোন আপুনি বনাইছে নেকি ব্ৰইলাৰটো? ইফালে মামীয়ে বনাইছে নি হাঁহ? ইফালে আমি মাংস বনি আছে, তাজা মাংস খাব পাম আৰু ব্ৰইলাৰৰ। তাৰপিছত ইয়াতে এডাল নিতক আছে। এইফালে ভাজা মাংস লৈ লৈছে, একদম খাৱা হ'ব মানে। এতিয়া মানে আমি ধলপুৰ শিৱধামলৈ গতি কৰিম। তাৰ আগতেও ক'ৰবাত দুই এটা ক্লিপ লগ হৈ যাব পাৰে। এডিট কৰিব বৰ বিশেষ টাইম পোৱা নাই, গতিকে ক'ৰবাত কিবা কিবি লগ হৈ যাব পাৰে। মুঠতে এতিয়া ভালকৈ ফৰ্মেলি দেখাইছোঁ, আপোনালোকে চাই যাওক। খুব দীঘল এটা, অকণমান বহুত ওপৰলৈ উঠিব লাগে। পাহাৰখন ওখ আছে যিহেতু, গতিকে ৰাস্তাটো কিন্তু খুব ধুনীয়াকৈ বনাইছে আৰু একদম ভাল লাগিছে। এই ৰং চং মিলি গৈছে, কাষে কাষে গছ গছনিবোৰ আছে, খুব ধুনীয়া পৰিৱেশ। একদম ওপৰলৈকে উঠিবৰ কাৰণে কষ্ট, ভাগৰ লাগি যাব। যি নহওক আপোনালোকে চাই যাওক, মই দেখাই গৈ আছোঁ। আমি গৈ আছোঁ ধলপুৰ শিৱধামলৈ, খোজকাঢ়ি গৈ আছোঁ। जाने का जाने मन
এইটো মানে শিৱ ধামটো, শিৱ মন্দিৰ, গতিকে ইয়াত শিৱৰাত্ৰিৰ সময়ত একদম লানি নিচিকা ভক্তৰ মানে সমাৱেশ হয় আৰু এতিয়া বাৰু পিকনিকৰ ছিজন, তথাপি ইয়ালৈকে মানুহৰ সোঁত বৈয়ে আছে। আমি জানিছিলোঁ পূৰ্বৰে পৰা যে দৰং জিলাত এখনেই পাহাৰ আছে, সেইখন হৈছে ধলপুৰ পাহাৰ। আৰু ধলপুৰ পাহাৰৰ আয়তনটো বৰ বেছি ডাঙৰ নহয়। ইয়াত দেখিছে শিলবিলাক, আৰু ধলপুৰ পাহাৰত ইয়াতে কৰি খেলাৰো ক'ৰবাত ছিষ্টেম আছিলে। আমাৰ গাঁৱৰ পৰা আন এটি পিকনিকৰ দলো ইয়ালৈ আহিছে। আহি একদম নদীৰ কাষ পালোহি। কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে। পঢ়া আমি আছে মামি, কি ক'বা এতিয়া? তোমালোক আহিলা, আমিও আহিলো, ভালে লাগছি। জেগাটো কেনেকুৱা লাগিছে? জেগাটো ধুনীয়া, এইখিনি লাগিছে, খুব ধুনীয়া পৰিৱেশ। কি খালা তোমালোকে এতিয়া? আমি এতিয়া ব্ৰেকফাষ্টটো কৰিলোঁ প্ৰথমে। আহিছে ক'ৰ পৰা? কৈকাৰা স্বাস্থ্য সেৱাৰ পৰা। কৈকাৰা স্বাস্থ্য সেৱা কেন্দ্ৰৰ পৰা। কিমানজন মানুহ আহিছে? আমি 12 গৰাকী মানুহ। 12 জন এইফালে একদম চৌকাৰ আয়োজন কৰি আছে। সঞ্জিতা, কেনেকুৱা লাগিছে? এইফালে বাইদেউ আছে আমাৰ। বাইদেউ কেনেকুৱা লাগিছে? খুব ধুনীয়া পৰিৱেশ। আপোনালোকে জেগাটো পুৰা বালিচৰত লৈছে। একদম ধুনীয়া, গোটেই পিকনিকৰ মানুহ গোটাই চাৰিওদিশে। এইটো বক্স নেকি? বক্সটো বজাই দিব লাগে আপোনালোকে। বাবা কি কৈছা? বালি দিব লাগিব আমাৰ ঘৰত লাগি। চাওক, এইটো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ মাজত শিল এটা, তাৰ মাজত আছোঁ। ইফালে পাহাৰ, ধলপুৰ পাহাৰ। অকণ এখন জাহাজ, ইফালে জাহাজ, বহুতো পানী গৈ আছে। আজি কুঁৱলীৰ কাৰণে ভালকৈ দেখা পোৱা নাই। এইফালে প্ৰভামীহঁতৰ লগত ৰাহুল ছাৰ আহিছে স্বাস্থ্য সেৱা কেন্দ্ৰৰ পৰা। তেওঁ একদম গান গাই একদম ফালি দিছে, একদম ৰাতিপুৱাৰ পৰা গান গাই। কিন্তু মই গান শুনাব নোৱাৰিম কাৰণ কপিৰাইট লাগি যাব। কিন্তু যি কি নহওক, আমাৰ এইফালে ভাত ৰেডি হৈ গ'ল। এইফালে ভাতৰ পাতত বহি গ'লোঁ, ভাত বিলাই আছে। আৰু এয়া দেখিছে, মই গোটেইখিনি আইটেম আপোনালোকক দেখুৱাই যাম আৰু চাই যাওক আপোনালোকে শেষলৈকে। এইফালে আমাৰ খানাত আছে এয়া হাঁহৰ মাংস, দালি, ব্ৰইলাৰ মাংস, ভাত। এইফালে বিভিন্ন আইটেম লৈ এখন ভাজি, চালাড, নেমু আৰু কিবা কিবি। এয়া মই টেষ্ট কৰি চাইছোঁ হাঁহৰ মাংস, খুব ধুনীয়া হৈছে। আচলতে ভইচখিনি ডাইৰেক্ট তাতেই দিয়া হৈছিলে, কিন্তু গান বাজি থকাৰ কাৰণে মই দিব পৰা নাই। বাই কৈছে মানে মাংস খুব ধুনীয়া হৈছে বুলি। আৰু বাকী ইয়াত চাই যাওক আপোনালোকে। আমি খাবলৈ বহিলোঁ আৰু সকলোতকৈ আগতে খোৱা পাৰ্টিটো আমিয়েই, আৰু আমি 11টামান বজাতে আহি পাইছিলোঁ। ধুনীয়া হৈছে আচলতে ভাত, আৰু খুব শৃংখলাবদ্ধভাৱে আমি ইয়াক খাবলৈ লৈছোঁ আৰু বৰুৱাই খাইছে। আৰু শেষত এটি ভিডিঅ' সংলগ্ন কৰি দিছোঁ। এই যে ব্ৰহ্মপুত্ৰ আছিলে, তাৰ পৰা একদম তলৰ পৰা ওপৰলৈকে মই কেনেকৈ উঠি আহিছিলোঁ। আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিলে, আৰু বৰ বিশেষ দেখুৱাবলগীয়া নাই। যদি আপোনালোকে ভাল পালে, আপোনালোকো যাব পাৰে ধলপুৰ শিৱ ধামৰ সেই প্ৰাংগণলৈ, য'ত সেই নদীটো আছে। আৰু আছে আমাৰ মনোৰম ব্ৰহ্মপুত্ৰ। এয়া আমাৰ উভতনি যাত্ৰা। মানে ইয়াতে দৰঙৰ আমাৰ যি গৰুখুটি কৃষি প্ৰকল্প আছে, সেইখিনি পাৰ হৈ এই ঠাইলৈকে পায়। গতিকে ইয়াত বিভিন্ন সমবায় ভিত্তিকভাৱে মাকৈ চাকৈ একদম বিভিন্ন খেতি কৰা হৈছে। এইবিলাক দেখুৱাইছোঁ। আৰু আহি থাকোঁতে একদম সৰিয়হৰ বাগান পালোঁ, আৰু দূৰৰ পৰাই ফটো উঠিলোঁ, আৰু খুব ধুনীয়া পৰিৱেশ, দুফালে সৰিয়হ। হ'ব দিয়ক, আৰু নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক ভিডিঅ'টো।